আজি বিজেপিয়ে কৈছিলে 8 দিন, আজি 8 দিন মানে আজি অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখা পালে 90 টকা পেট্ৰলৰ দাম, 90 টকা ডিজেলৰ দাম, আজি গেছৰ দাম 425 টকাৰ পৰা এতিয়া গেছৰ দাম বৃদ্ধি হৈ পেলাই 800-900 এতিয়া চুইছেগৈ। আজি টোলগেটৰ ওপৰত টোলগেট, আজি কৰৰ ওপৰত কৰ, আজি মিঠাতেলৰ দাম কোনো দিনে সপোনতো ভবা নাই যে 160 টকা মিঠাতেলৰ দাম হ'ব। পিঁয়াজৰ দাম 90 টকা চুলেগৈ, আজি আলু দাম চুলেগৈ 40 টকা। আজি এনে যদি আজি শাক পাচলিৰ পৰা আদি কৰি কৰ বৃদ্ধি কৰাৰ লগে লগে আজি টেক্স GST বিভিন্ন ধৰণৰ আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ টকা যে লুটি লৈ গৈ আছে, তেওঁলোকেতো টকা দিয়াৰ কথা আছিলে, তেওঁলোকে কলাধন আনি দিয়াৰ কথা আছিল, তেওঁলোকে বিমুদ্ৰীকৰণৰ পিছত অসমৰ ভাৰতৰ ভাল হ'ব বুলি কৈছিল। এয়া নেকি চাকৰি দিব নোৱাৰা এই বিজেপি দলৰ চৰকাৰে? আজি ধিক্কাৰ দিছোঁ বিজেপি দলৰ। দেশৰ প্ৰধানমন্ত্ৰী ইয়াত যদি হাজাৰবাৰো আহে এই 2021ত বিজেপিক বচাব নোৱাৰে। অসমৰ ৰাইজে ভাৰতৰ ৰাইজৰ যেনেকৈ আজি ৰাজস্থান, ছত্তীশগড়, আজি পাঞ্জাৱত, আজি মহাৰাষ্ট্ৰত দেখুৱাই দিলে যে এই বিজেপিক নালাগে বুলি। অসমৰ ৰাইজে এবাৰ দেখুৱাব বিজেপিক নালাগে, অসমত কংগ্ৰেছ চৰকাৰ হ'ব 2021ত।